নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'ৰ সৈতে ফেচবুকৰ নীলকণ্ঠ পেজটোলৈ আৰু ইউটিউবৰ A05 নৱজ্যোতি বৰা চেনেললৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ সেইসকল নিবনুৱা যুৱকৰ বাবে, যিসকলে এটা চৰকাৰী চাকৰিৰ আশাত নিজৰ কেৰিয়াৰৰ সপোনবোৰক বাস্তৱ ৰূপ দিয়াত বাৰে বাৰে বিফল হৈ পৰিছে। অনুগ্ৰহকৈ স্কিপ নোহোৱাকৈ ভিডিঅ'টো শেষলৈকে চাই যাবা। ব'লা তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰুৰ পৰা জ্যেষ্ঠজনলৈ, ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ আমি নিতৌ খোৱা এই চাহকণ নিশ্চয়কৈ আমাৰ সকলোৰে প্ৰিয়, নহয় জানো? হয়, এটিকলি দুটি পাতৰ এই চাহে অসমক বিশ্ববাসীৰ আগতে সুকীয়া পৰিচয় দাঙি ধৰিছে। আহকচোন আজি হাবিগাঁও অঞ্চলৰ এটা নিৰিবিলি পৰিৱেশত থকা এখন চাহৰ বাগানৰ জৰিয়তে সকলোকে এটা মেছেজ দিওঁ। চাকৰিমুখী নহৈ অথবা চাকৰিলৈ বাট নাচাই চাহ খেতিৰ জৰিয়তেও তেওঁলোকে নিজেই স্বাৱলম্বী হোৱাৰ উপৰিও এই বিশ্ববিখ্যাত চাহক বিশ্বৰ দৰবাৰত অসমৰ নাম জিলিকাবলৈ সক্ষম হ'ব। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় সকলোৰে ভাল লাগিল। ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক এটা দিবা, ভিডিঅ' বনোৱা উৎসাহ যোগাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।